কবিতাৰ শিৰোনাম এখন চিঠি। কবি হেম বৰুৱা। মৰমৰ মেঘাচ্ছন্ন পৰ্বতৰ এই মোহনত নিবিড়ভাৱে মোৰ মনত পৰিছে মমতা। বিদায় মৌন নিথৰ মুহূৰ্তত তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল। তাৰ উত্তৰত মই মাথো নিৰুত্তৰ হৈ ৰলোঁ। সেইবোৰ অনাশাৰী কথা আজিও অন্তৰত পৰ্বতীয়া বনপুৰা জয়ী হৈ আছে। ইয়াত মাথোন হেজাৰ হেজাৰ ফুট ওখ পৰ্বত আৰু পৰ্বত, যাৰ বাহুবন্ধনত কল্পনা ছাই হৈ যায়। এই পৰ্বতবোৰতেই প্ৰতিধ্বনিত হৈ আছে আমাৰ বুকুৰ তেজৰ চেকুৰাবোৰ, অন্তৰৰ জুই শিখা আৰু মৰমৰ মৰিশালীবোৰ। এইখন এখন মহাকাব্য, পৰ্বতৰ মনোভাষাই লিখি যোৱা তেজৰ বুৰঞ্জী। দূৰণিত ৰৈ ৰৈয়ে শুনিছোঁ কি শত্ৰুখামানৰ গৰ্জন, দেখিছোঁ কি ধোঁৱা আৰু ধোঁৱা। এটা কথা জানি থোৱা, শুনা, মৃত্যুৱে যদি অভিনন্দন জনায়, সেই মৃত্যু পাৰিজাত ফুল, তাত দেৱতাৰ আশীৰ্বাদ আছে। সৰ্বশেষত তোমাক একেষাৰে অনুৰোধ কৰোঁ, এই যে আমাৰ ল'ৰা দুটা, সিহঁতক কেতিয়াও পিতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিবা। সিহঁতক মাথোন একেষাৰেই ক'বা, যি মৃত্যুৱেই দহক জীৱন দিয়ে, সেই মৃত্যুৱে আত্মাৰ দৰে অবিনশ্বৰ। আজিলৈ সামৰো দেই, দীঘলীয়াকৈ চিঠি লিখিবলৈ আজৰি নাই। মৰম জানিবা। ইতি তোমাৰ আকৌ। এয়া আদেশ আহিছে, যাব লাগে। শত্ৰু সৈন্যই চেলাগিৰি পথ অতিক্ৰম কৰিছে। চিঠিখন আজি ডাকত দিয়া নহ'ব। আকৌ মৰম, ধন্যবাদ।